বন্ধুসকল, মাই ইউটিউব চেনেল প্লিজ ছাবস্ক্ৰাইব অনলি বেল আইকন। মই অসমীয়া চেনেলটোত আপোনালোকে স্বাগতম জনালোঁ আৰু মোৰ চেনেলটো ভালদৰে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু এইজন মানুহ আপোনালোকৰ আগত মই ধৰিছোঁ, এইজন ব্যক্তি হৈছে আমাৰ অসমৰ আৰু বৰ্তমান দৰং জিলাৰ মানুহ হয়। এওঁ আমাৰ মাজত ধুনীয়া ধুনীয়া ডাইলগৰ সৈতে কিছুমান কথা ক'ব। আপোনালোকে ডাইলগকেইটা শুনি ল'ব আৰু মোৰ চেনেলটোত এনেকুৱা ভিডিঅ'ৰ বাবে ছাবস্ক্ৰাইব কৰি থৈ দিব। তামোলটো কাটিলে দেখা পায় কণ, বাপাক মেঘ থাকান্তে বেটা বেটি হৈ পঢ়াত দিবি মন। সুখে আছে বোলে পুঁজি, দুখে কষ্ট পঢ়িলি তেতিয়াহে পাবি বুজি। গতিকে লাইন ওলোৱা দেখা পায় জ্বলা বাৰিলে ছাতি, লাইন ওলোৱা দেখা পায় জ্বলা বাৰিলে ছাতি। ঘৰৰ পৰা ওলাই যাই পেলাই পঢ়িম বুলি আকৌ নেদবিগৈ ফাঁকি। পুইশা কৰা আৰু ভেন্দি আৰু মাটিমাহৰ আঞ্জা তোলকা, এই ঘৰত ফাঁকি দি যাই তাতে নপঢ়া যদি নিজে হবি শলকা, নিজে হবি শলকা। দোকানৰ পৰা বাকী কৰি খাই দালি, নিজৰ নামটো যদি লিখিব নোৱাৰা তেতিয়া দোকানীহে পাৰিব গালি। দোকানৰ পৰা বাকী কৰি খোৱা যায় দালি, নিজৰ নামটো যদি লিখিব নোৱাৰা দোকানীহে পাৰিব গালি। গৰু টকা থুপুৰে মুৰ্দাৰ পাতে কাজ, এই গালি পালি বাপেহে পাব লাজ। টকা থুপুৰে মুৰ্দাৰ পাতে কাজ, এই বাপেহে পাব লাজ। বৰষুণত জীয়া ধৰা হালধি বেটা, মইতো শিক্ষা দিছিলোঁহে বেটা। বৰষুণত জীয়া ধৰা হালধি বেটা, মই শিক্ষা দিছিলোঁ বেটা। মেকুৰীক বোলে সিয়ান, চুৰ কৰি পেলাই নলালা জ্ঞান। মেকুৰীক বোলে সিয়ান, চুৰ কৰি পেলাই নলালা জ্ঞান। গতিকে পাকাৰ মেলে ফাট, পাকাৰ মেলে ফাট। এতিয়া বেটাৰ ওপৰত মই কেনেকৈ দিওঁ মাত। মাটিৰ নাই ফলি, আপেনটা নহয় নহয় চলি। মাটিৰ লেখিব নোহোৱা হ'ল ফলি, আপেনটা নহয় নহয় চলি। দৰ্জা নোহোৱা হ'ল দৰ্জাৰ কেতিয়াবা নোহোৱা হয় হুক, সময় নাই বেটা বুলি কেনেকৈ দিওঁ কুক। সেই ক্ষেত্ৰত এতিয়া কিনো ক'ম। গতিকে বগলাই উৰাব ভাবি আছে মত, এতিয়াৰ বেটা বেটিৰ কথা নাপেই তত। বগলাই উৰাব ভাবি আছে মত, সময় নাই বেটাৰ কথা নাপেই তত। পুহুৰ মাহত পৰে কুৰি, এতিয়া বেটাই মোক এৰি যাইব ক'ত আছে ঘূৰি। পুহুৰ মাহত পৰে কুৰি, বেটাই বাবা এৰি পেলাই যায় ক'তবা আছে ঘূৰি। গতিকে দৰ্জাৰ লগাই হুক, এই বেটা পঢ়িব যাওঁ বুলি মই পাই আহিছিলোঁ পেটে পেটে সুখ। পাছত বহেনত বিয়ালৈ গোবাৰ, বেটাৰ শুনিছোঁ বেয়াহে খবৰ। ধুনীয়া।